বিজেপি চৰকাৰৰ শ্ৰমিক কৃষক নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আজি ডিব্ৰুগড়ত বিশাল প্ৰতিবাদী ৰেলী বাহিৰ কৰা হয়। উক্ত ৰেলীত বহুতো দল সংগঠনৰ লোকে অংশগ্ৰহণ কৰে। উক্ত ৰেলী চহৰৰ পুৰণি হাইস্কুল ফিল্ডৰ পৰা IKB পথ হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে আকাশ বঁটা কঁপাই তোলে। লগতে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যে কেন্দ্ৰত যেতিয়া বিজেপি চৰকাৰ হৈছিলে তেতিয়া এই চৰকাৰখনে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে। এই প্ৰতিশ্ৰুতি দিয়াৰ পিছত বিজেপি চৰকাৰে এটাকৈ কিন্তু নীতি সম্পূৰ্ণ সিদ্ধান্ত বাতিল কৰি আছে আৰু নীতিৰ সলনি তেওঁলোকে পৰিৱৰ্তন কি পৰিৱৰ্তন হৈছে, শ্ৰমিকসকলক যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিৰ সলনি তেওঁলোকে কাম কৰি আছে। একমাত্ৰ কেন্দ্ৰৰ বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীয়ে কিন্তু আদানী আৰু আম্বানীৰ মাজত দেশ শাসন কৰাত লাগিছে। নৰেন্দ্ৰ মোদীৰ যি সিদ্ধান্ত এই এটাও সিদ্ধান্ত নহয়, এই সিদ্ধান্ত দিছে কেৱল আদানী আৰু আম্বানীৰ মতে। আজি আপোনালোকে চিন্তা কৰক, যিসকল নিবনুৱাসকলক বছৰি 2 কোটিকৈ নিবনুৱা চাকৰি দিছিলে সেইখন বিজেপি চৰকাৰে আজি 2 কোটি নিবনুৱা চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ সলনি তেওঁলোকে হাজাৰ শ্ৰমিকক তেওঁলোকৰ ভাতে সিদ্ধান্ত কৰি তেওঁলোকে বাতিল কৰিছে। এই হৈছে নৰেন্দ্ৰ মোদীৰ সিদ্ধান্ত। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিশ্ৰুতি দিয়া এইজন মুখ্যমন্ত্ৰী আজি নিমাত আজি বুবাৰে তেওঁলোকে কাম কৰি আছে। আজি আমি সৰ্বানন্দ সোণোৱালক কৈছোঁ যে আপুনি যিবিলাক নিবনুৱা সমস্যা সমাধান কৰিব কৈছিলে সেই নিবনুৱাসকলে আজি আপোনাৰ বিৰুদ্ধে আন্দোলন কৰিবলগীয়া হৈছে। আজি শ্ৰমিকসকল আজি ৰাজপথত, কৃষক আজি ৰাজপথত। আপুনি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি আপুনি চৰকাৰ কৰিছিলে, কিন্তু সেইখন বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি শ্ৰমিকসকলে আজি ৰাজপথ কৰিবলগীয়া হৈছে। আজি সেইকাৰণে আমি দাবী জনাইছোঁ অহাকালি লক্ষ কোটি শ্ৰমিকে ৰাজপথত থাকিব। এই সেইকাৰণে অহাকালি যি ভাৰত বন্ধ, এই ভাৰত বন্ধ আপোনালোকৰ সংবাদ মাধ্যম যোগে আমি আহ্বান জনাইছোঁ, অহাকালি ভাৰত বন্ধ সফল কৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ এই যি নীতি এই নীতিৰ বিৰুদ্ধে আপোনাৰ সঠিক সিদ্ধান্ত লৈ কেন্দ্ৰ নৰেন্দ্ৰ মোদীৰ যোগে সকীয়াই দিয়া ব্যৱস্থা কৰক। ডিব্ৰুগড়ৰ পৰা ইমান আলীৰ ৰিপৰ্ট 7 News Now।